ৰাম হৰিৰ চৰণ চিন্তি উচিত হৃদয়ে সৰ্বথা অমুখে ৰাম বোলা কৰ্ণে শুনা কি কৃষ্ণৰ কথা হৰিৰ চৰণ চিন্তি উচিত হৃদয়ে সৰ্বথা অমুখে ৰাম বোলা কৰ্ণে শুনা কি কৃষ্ণ কথা হেন তুতি বাণী শুনি দৈৱকে নয় চাইলা দায়া দৃষ্টি ভকতকে পা ময় ইৰা মাজিলা অৰ্মিত হাতে সমস্তে শৰীৰ ভৈলন্ত নিৰোজ জাম্ব অন্ত মহা বীৰ ৰাম মেঘৰ গম্ভীৰ ধ্বনি দিলা কমি ধান মণি হেতু ঋক্ষ ৰাজ আইলোত যু স্থান দীঘলীয়া হ'বগৈ শ্যামন্ত মণিটোক লৈ পেলাই হৈছিলে শ্যামন্ত মণিটো প্ৰসেনজিতে মই ছুটিকৈ কৈছোঁ গলত পিন্ধি তেওঁ মৃগয়া কৰিবলৈ গৈছিল চিকাৰ কৰিবলৈ আৰু চিকাৰ কৰিবলৈ যাওঁতে প্ৰথমে প্ৰসেনজিতক সিংহ এটাই মাৰিলে মাৰি সেই শ্যামন্ত মণিটো হৰণ কৰি লৈ গ'ল তাৰপৰা সেই সিংহটোক আকৌ জাম্বন্ত ভালুকে মাৰিলে ভালুকে মাৰি মণিটো লৈ গ'ল তাৰপৰা সেই মণিটো কাঢ়ি লৈ গৈ তেওঁ গাঁতৰ ভিতৰলৈ নি পেলাই তেওঁ দিছিলেগৈ ল'ৰা ছোৱালী ভ্ৰমণ সেই কথাটো আকৌ কি হ'ল কৃষ্ণৰ ওচৰত এটা অপযশ কৰিলে তাৰমানে আগতে কৃষ্ণই সেই শ্যামন্ত মণিটোক সত্যাজিতক খুজিছিল যে তুমি সেইটো ৰাখিব নোৱাৰিবা পালন কৰিব নোৱাৰিবা তুমি সেই মণিটো মোক দিয়া কিন্তু সত্যাজিতে অহংকাৰ কৰি গৰ্ব কৰি নিদিলে সত্যাজিতক সূৰ্যই দিছিলে তাৰপিছত তাৰ বহুত গুণাগুণ আছিলে বাৰু সেইখিনি জানে চাগে আৰু নাজানে এইটো ঘৰত থাকিলে বেমাৰ আজাৰ নহয় টকা পইচা হ'ব কিন্তু সৎ ব্যৱহাৰ হ'ব ৰোগ শোক জৰা মৃত্যু একো নহয় আৰু দিনে 8 ভাৰকৈ সোণ দি থাকিব সেই মণিটো য'ত থাকিব তেনেস্থলত সেই মণিটো মানে প্ৰসেনজিতে পিন্ধি মৰিলগৈ প্ৰশ্ন এটা হৈ যায় যিটো মণি থাকিলে একোৱেই নহয় অথচ সেই মণিটো গলত পিন্ধি থাকোঁতে আকৌ কেনেকৈ প্ৰসেনজিতক সিংহই মাৰি প্ৰশ্ন নহয় সেইটো উত্তৰটো কৈ দিয়ে আৰু যে সেইটো কি কাৰণে মাৰি সেইটোতো হ'ব নালাগিছিলে কিন্তু হৈ গ'ল আৰু হোৱাৰ কাৰণটোৱে হৈছে মণিটোক অপব্যৱহাৰ কৰিলে সেই মণিটো য'ত থাকিব লাগে পবিত্ৰ বস্তু সদায় পবিত্ৰ স্থানতে বা পবিত্ৰ ঠাইতে থাকিব লাগে তেওঁ সদায় শুদ্ধভাৱেই ৰাখিব লাগে কিন্তু সেই মণিটোক কেনেকুৱাত ব্যৱহাৰ কৰিলে মাৰি মৰক আদি দম্ভ অহংকাৰত ব্যৱহাৰ কৰাৰ কাৰণে তাৰ গুণাগুণটো নাই হ'ল তাৰমানে কি মহাকাল হ'ল ঠিক সেইদৰে এতিয়া আমি সেই কথাটোক আমি এইটো কিবা এটা বুজিব লাগিব নহয় আমিনো কি জ্ঞান পাম শ্যামন্ত মণিটো বাৰু সেইটো কাৰণে যেনিবা হৈ গ'ল এতিয়া আমাৰ কাহিনীটো আমাক কেলৈ দি থৈ গ'ল তাৰ পৰা আমি কি জ্ঞান পাম সৌখটো আমিতো কিবা এটা জ্ঞান পাব লাগিব নহয় কি জ্ঞান পাব এতিয়া কি সেই শ্যামন্ত মণিয়ে হৈছে এই নাম ঈশ্বৰৰ নাম সেই নামক যদি আমি
অপবিত্ৰ কৰোঁ বা অপব্যৱহাৰ কৰোঁ অপব্যৱহাৰটো বা মই কৰোঁ জানোৱেই তেতিয়াহ'লে আমাৰো সেই তেনেকুৱা সেই নামেই আকৌ আমাৰ কাৰণে মহাকাল হ'ব। সেইটোৱে তাৰপিছত কি হ'ল মই কথাখিনি কৈ ল'লোঁ। তাৰপিছত যেতিয়া শ্যামন্তমণিৰ কাৰণে তাৰপিছত যেতিয়া কৃষ্ণৰ গাত কলংক লাগিলে কলংক গুচাবৰ কাৰণে কৃষ্ণই সেই মণিটো বিচাৰি পেলাই গৈ একেবাৰে জাম্বৱন্তৰ গাঁতৰ ভিতৰত সোমাই জাম্বৱন্তৰ লগত কেইদিন যুদ্ধ হৈছিলে 28 দিন। 28 দিনৰ মূৰত জাম্বৱন্ত ঈশ্বৰৰ ওচৰত তাৰমানে মানে পৰাজয় হ'ল। হেৰি জাম্বৱন্ত ধেমালি বীৰ নহয়, আৰু এটা কাহিনী আছে ন, আৰু এটা কাহিনী আছে। 28 দিন যুদ্ধ 28 দিন যুদ্ধ কৰি তেতিয়ালৈকে কিন্তু কৃষ্ণক চিনি নাপায় সেইকাৰণে যে কৃষ্ণৰ বিক্ৰমত দেখি ঋক্ষৰাজ পৰম বিস্ময় মনে স্বামীয়ে নাজানে তুমি তাৰমানে পূৰ্বজন্মত জাম্বৱন্ত আছিলে তেতা যুগত ৰামৰ লগত তেওঁ মিত্ৰতা আছিলে, ৰামেই তেওঁৰ স্বামী, আৰু সেই ৰামে আকৌ তেওঁক এটা বৰ দি থৈছে। এইটো এই জাম্বৱন্তীকো এইটো কাহিনী আছে বাৰু, মানে মই জাম্বৱন্তৰ লগত কৃষ্ণৰ কেনেকৈ পৰিচয় হ'ব সেইটো তেতিয়াই মানে লৈ লৈছোঁ যে আপোনাৰ লগত মই কেনেকৈ দাপৰ যুগত আপোনাক মই কেনেকৈ চিনি পাম, আপুনি বেলেগ অৱতাৰ ল'ব, আপোনাক কেনেকৈ চিনি পাম। তেতিয়া এটা বৰ দিছোঁ, পৃথিৱীয়ে হওক স্বৰ্গ মৰ্ত্য পাতাল এই তিনিও তলুকত তোমাক জিনিব পৰা নাই একমাত্ৰ মোৰ বাবে। ৰামে কৈছে গতিকে যিজনে তোমাক পৰাজয় কৰিব সেইজনেই মই বুলি তেতিয়া ভাবিবা, তেতিয়া সেই কৰে পিছত সেই পৰাজয় হৈ গ'লগৈ। আগে নিচিনিলে আগৰ কীৰ্তন ভাগত গাই দিছে নহয়। সেই তাৰ পৰা আহি সেই যুদ্ধ কৰি শেষত গৈ পেলাই সেই হেনস্কৃতি বান্ধি তাৰমানে কৃষ্ণ হেৰিয়ে জাম্বৱন্তৰ টুকি মিনতিখিনি কৃষ্ণই তেতিয়া সন্তুষ্ট হৈ তেওঁ খুৱাই দিলে জাম্বৱন্তৰ জীয়েক জাম্বৱতী। তাৰপিছত সেই মণিৰ কাৰণে মই আহিলোঁ বুলি সেয়া কৈছে, মণি শ্যামন্ত মণিটোৰ কাৰণে মই আহিব লগা দিয়া আৰু দিয়াৰ তেওঁ মণিটোৰ লগতে দিয়াৰ পাছতে জাম্বৱন্তই জীয়েককো দি দিলে কৃষ্ণ বুলি জানি আছে। সেইখিনিতো এটা প্ৰশ্ন আকৌ আহে ন, নাহে জানো? জাম্বৱন্তৰ ছোৱালী কেনে কৃষ্ণ জাম্বৱন্ত হ'ল ভালুক, ভালুক নহয় নে? জাম্বৱন্তৰ জীয়েকতো ভালুকেই, ভালুকো সেই ভালুকজনী কেনেকৈ বিয়া কৰি কেনেকৈ কৃষ্ণ সেইটো এটা প্ৰশ্ন নহয়, এটা ধুনীয়া প্ৰশ্ন। এইটো জাম্বৱন্তী সেইজনী এইটো ভালুকৰ জীয়েক হ'লেতো ভালুকেই, ভালুকজনীক আকৌ ঈশ্বৰে বিয়া কৰাইছে জানো? নাই। জাম্বৱন্তী আচলতে ভালুক তেওঁ পালিতা জীয়াই। আৰু এই বিশেষকৈ এই যুদ্ধখন হ'বৰ কাৰণে পৰিচয় হ'বৰ কাৰণে সেই আনি পেলাই জালুকৰ ঘৰত কিবা জালুকাই জাম্বৱন্তৰ ঘৰত থৈ দিছে, চন্দি দিছিলে সেই পূৰ্বজন্মত। সেই সোণৰ সীতা যে হাতে পাছে মানে 12 সোণৰ সীতাগৰাকীক তেওঁক চন্দি দিলে, উদ্ধাৰ হ'ব লাগে, মণিও উদ্ধাৰ হ'ব লাগে, সেইখন কৰি থৈ দিলে বাৰু। সেইখন মই এতিয়া কাহিনীটো পাই যাব, পিছত পাবাগৈ বাৰু, যাওক মেঘৰ গম্ভীৰ ধ্বনি দিলা কমি ধান মণি হেতুৰি খৰা জোৱালো তজু স্থান। ৰাম তুমি আনি আছা মণি মহামণি সে মন্তক অমিশাত সমস্তে দেও আমাক সমাজত মানে এই মণিটো সত্ৰাজিতে ন্যায়হে বাকীবিলাকে ক'ব পাৰে, সত্ৰাজিত মাৰি দিয়ে আকৌ নিলে গ'লে গম নাপায়। কৃষ্ণই চাল লগাইছে চাঙে পাঙে গৈ সেই জাম্বৱন্তী উদ্ধাৰ কৰিবগৈ লাগে, জাম্বৱন্তৰ লগত পৰিচয় হ'বগৈ লাগে। পৰম ভকত তুমি জানো তোমাকো দিয়া মণি মোক মই নেউদাৰ কাক
শ্রীরাম গুসুক দুর্যশ দেখালো কত প্রত্যয় অশুনি আনন্দিত জাম্বন্ত মহা ক্ষয় রাম তানে কইনা রত্ন আছে নামে জাম্বতী কৃষ্ণক বিবাহ দিলা রঙেরি পুতি রাম লগত যতুক আনি দিলন্ত সে মন্ত অপরম আনন্দ দেখি ভৈলা ভোগ রাম গর্তর বা যত যত প্রজা আছে রয়ে কৃষ্ণ কসাহন্তে 12 দিন গইল বয়ে হে রাম নাখিবার দেখি ভৈলা পরম দুঃখিত নির্বতিয়া জান দিলা দ্বাৰকা পুৰিত রাম গৰ্তত পহিলা মণি হেতু যদু ৰায়ে 12 দিন তথাতে আছিলো বাট চাই রাম মূলতি নাহিল কৃষ্ণ কি বয় সাতৰ অবোলা হৰে হৰে তৰা সংসাৰ রাম ঘটত পখিলা মণি হেতু যদু ৰায়ে 12 দিন তথাতে আছিলো বাট চাই রাম উলতি নাহিল কৃষ্ণ কিবা সাতৰ অবোলা হৰে হৰে তৰা সংসাৰ